সো এতিয়া মই আছো ৰেড চিৰ ওপৰত আৰু সাগৰৰ পৰা প্ৰায় 50 মিটাৰমান দূৰত মই আছো এতিয়া। নমস্কাৰ, মই কংকনে আপোনাক সকলোকে মোৰ ইউটিউব চেনেল কংকনছ ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো বিশেষ ভিডিঅ' কাৰণ মই আজি শ্বিপৰ পৰা গোটেই সাগৰখন দেখাম বুলি ভাবিছোঁ আৰু যাত্ৰা ক'ৰ পৰা কেনেকৈ হয় এই গোটেইখিনি শ্বিপৰ পৰা দেখাম বুলি ভাবিছোঁ। আৰু সেইকাৰণে মই এতিয়া উপস্থিত আছোঁ শ্বিপৰ একেবাৰে টপ ফ্ল'ৰ 14 নম্বৰ ডেকত আছোঁ। আৰু এই ডেকটো সাগৰৰ পৰা প্ৰায় 40 পৰা 50 মিটাৰমান ওপৰত হ'ব আৰু সেই ফ্ল'ৰত মই আছোঁ। তো মই আপোনালোকক এতিয়া দেখাম শ্বিপখন কেনেকৈ গৈ আছে আৰু গোটেই সাগৰখন দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি যাত্ৰা কৰি আছোঁ চৌদি আৰবৰ পৰা জৰ্ডানলৈ, আৰু এই জৰ্ডানৰ যাত্ৰা চেক কৰি আমি চুইচ কেনেলৰ হৈ পেলাই আমি ইজিপ্তলৈ যাম। আৰু এই চুইচ কেনেলৰ ভিডিঅ' মই এটা বনাম আৰু সেই ভিডিঅ' চুইচ কেনেলত আমি কেনেকৈ পাৰ হওঁ আৰু চুইচ কেনেলত কি হয় গোটেইখিনি মই আপোনালোকক দেখাম সেই ভিডিঅ'টো। আজিৰ এই ভিডিঅ'টোৰ বিশেষ একো নাই, খালি মই আপোনাক সাগৰখন দেখাম 14 নম্বৰ ফ্ল'ৰৰ পৰা সাগৰখন কেনেকুৱা লাগে। এতিয়া মই আছোঁ ৰেড চিৰ ওপৰত আৰু জৰ্ডানৰ দিশে মই যাত্ৰা কৰি আছোঁ। আৰু জৰ্ডান মই অহাকালিলৈ গৈ পামগৈ জৰ্ডান। এতিয়া মই শ্বিপৰ একেবাৰে টপ ফ্ল'ৰ 14 নম্বৰ ফ্ল'ৰটোৰ আছোঁ আৰু এইটো ফ্ল'ৰ সাগৰৰ পৰা প্ৰায় 40 পৰা 50 মিটাৰমান ওপৰত হ'ব। আৰু বিশেষ আগলৈ যাব পৰা নাই কাৰণ বহুতে সাগৰৰ বতাহ মাৰি আছে কাৰণে আমাৰ শ্বিপখনো লাহে লাহে যাবলগীয়া হৈছে, বহুত বেছি হাৱা মাৰি আছে কাৰণে। আৰু এইখন হৈছে মই য'ত এতিয়া আছোঁ এইটো হৈছে আমাৰ এমপ্লয়বিলাকৰ কাৰণে ৰাতিপুৱা ৰ'দ ফুৰাবৰ কাৰণে ছানৰুফ বুলি কৈছে এইখন। এইখিনি আমি এমপ্লয়বিলাক ৰাতিপুৱাখন আহোঁ, ধৰক কাৰোবাৰ ৰ'দ ফুৰাব মন গ'লে ইয়াত আহে ৰ'দ ফুৰাবলৈ, আৰু ট্ৰেকিং কৰিব বা জগিং কৰিব মন গ'লেও ইয়ালৈ আহে ৰাতিপুৱাৰ সময়ত। আৰু মই আপোনাৰ এইটো ছাইডৰ পৰাও দেখাওঁ বাৰু আপোনাৰ সাগৰখন। এয়া আমাৰ ইয়াত ট্ৰেক কৰে ৰাতিপুৱা মানুহে খোজকাঢ়িবলৈ, এইখিনি জেগা আমাৰ ৰাতিপুৱা খোজকাঢ়িবৰ কাৰণে ক্ৰুসকলৰ কাৰণে। এইটো হৈছে আমাৰ শ্বিপৰ বেক ছাইডটো, আৰু মই বেক ছাইডটো আপোনাৰ শ্বিপৰ পৰা দেখাইছোঁ 14 ফ্ল'ৰৰ পৰা। এইটো বেক ছাইড আৰু তাতে আপোনাৰ পুলটো আছে, কিন্তু ভিডিঅ' কৰিব নোৱাৰি কাৰণ পুলবিলাকত মানুহবিলাক আছে, ধৰক আপোনাৰ গেষ্টবিলাক আছে, সেইকাৰণে গেষ্টটো আছে আমাৰ ভিডিঅ' কৰিব নোৱাৰি। আৰু আমি এতিয়া জৰ্ডানৰ দিশে গতি কৰি আছোঁ ৰেড চিৰ ওপৰত। মই ডেক 14ৰ পৰা তলত আহি পেলাই বাৰাণ্ডা এখনৰ পৰা আপোনালোকৰ সাগৰখন ভালকৈ দেখাম বুলি সেইকাৰণে বাৰাণ্ডাখন ৰখি লৈছোঁ আৰু দেখাবলৈ, কাৰণ এইখিনিতে অকণমান ধৰক বতাহটো অলপ কম মাৰি আছে, তথাপিও বহুতেই বতাহ ধৰক, তথাপিও মই আপোনাক দেখাওঁ কিমান ওপৰত মই আছোঁ আপোনাৰ সাগৰৰ পৰা। এইখন সাগৰৰ পৰা মই কিমান ওপৰত গৈ আছোঁ এতিয়া। সাগৰীয় বতাহ বহুতেই বেছি হোৱাৰ কাৰণে আমাৰ জাহাজখন একেবাৰে লাহে লাহে যাবলগীয়া হৈছে, কাৰণ বহুতে ৱেভ আহি থাকে। ধৰক আপোনাৰ যিমান শ্বিপখন স্পীডত গ'লে আৰু বতাহো যদি বেছিকৈ আহে তেতিয়া ৱেভবিলাক বহুত ডাঙৰ ডাঙৰ আহে, তেতিয়া ধৰক অলপ শ্বিপখন শ্বেক হোৱাৰ নিচিনা হয় আৰু পেছেঞ্জাৰবোৰে অলপ ভয় কৰে। সেইকাৰণে একেবাৰে শ্বিপখন লাহে লাহে গৈ আছে আমাৰ, আৰু কাৰণ বতাহ বহুতেই বেছি বতাহ মাৰি আছে, য'ত আপুনি বাহিৰত ৰখিব পৰা নাই, ইমানেই জোৰে জোৰে বতাহ মাৰিছে মানে আপোনাৰ, সেইকাৰণে শ্বিপখন একেবাৰে লাহে লাহে গৈছে। আৰু ৰেড চি মানে এইখিনিতে আপোনাৰ বতাহটো বেছি হয়, কাৰণ আপোনাৰ অলপ আগত গৈ পেলাই আমি চুইচ কেনেলখন পাম, সেই কেনেলৰ কাৰণে আপোনাৰ বতাহটো বেছি হৈ যায় আৰু সাগৰৰ ঢৌটো বাঢ়ি আহে। এয়া মই ৰেড চিৰ পৰা জৰ্ডানলৈ যাত্ৰা কৰি আছোঁ। ৰেড চিৰ ওপৰত আছোঁ এতিয়া, চৌদি আৰবৰ পৰা জৰ্ডানলৈ যাত্ৰা কৰি আছোঁ। কালি আমি জৰ্ডান পাম, তাৰপিছত কালি জৰ্ডানত থাকি পৰহিদিনাখন আমি চুইচ কেনেল হৈ পেলাই আমি ইজিপ্তলৈ যাবলৈ চেষ্টা কৰিম। সেই চুইচ কেনেলৰ মই এটা ভিডিঅ' বনাম, চাওঁ আপোনাক দেখাম চুইচ কেনেলটোৰ পৰা আমি কেনেকৈ পাৰ হওঁ, চুইচ কেনেল ইজিপ্তৰ পৰা গৈ পেলাই আমি ইজিপ্তলৈ যাওঁ, ৰেড চিৰ পৰা আমি মেডিটেৰিয়ান চি চুইচ কেনেল হৈ যাওঁ। আৰু চুইচ কেনেলটো বিশেষ কি হয় সেইটোও মই আপোনালোকক দেখাম, কিহৰ কাৰণে চুইচ কেনেল বনাইছিলে সেইটোও মই আপোনালোকক ক'ম বাৰু, কিহৰ কাৰণে চুইচ কেনেল বনাবলগীয়া হৈছিলে। চ' এতিয়া মই আছোঁ ৰেড চিৰ ওপৰত আৰু সাগৰৰ পৰা প্ৰায় 50 মিটাৰমান ওপৰত মই আছোঁ এতিয়া। এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ, আৰু আপোনালোকক আকৌ এবাৰ কৈছোঁ মোৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি দিব নেক্সট ভিডিঅ'বোৰ পাবৰ কাৰণে।